হেল্ল' গাইজ, আপোনালোকে বাৰু SBI একাউণ্ট এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ ট্ৰান্সফাৰ কৰিম বুলি ভাবি আছে নেকি? তেতিয়াহ'লে কিয় পলম কৰিছে? ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়াহ'লে আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাতে লিখিব SBI অফ ইণ্ডিয়া। তাতে দেখা পাইছে প্ৰথম লিংকটোত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন চাৰ্ট খোল খাব। চাৰ্টখনত দেখা পাইছে কণ্টিনিউ টু লগইন। আপোনালোকে ইয়াতে লগইন কৰি ল'ব লাগিব। লগইন কৰিবলৈ আপোনালোকে তাত ক্লিক কৰিব। মই ক্লিক কৰি লৈছোঁ। ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা এখন চাৰ্ট খোল খাব। ইয়াতে আপোনাৰ ইউজাৰ আইডিটো আৰু পাছৱৰ্ডটো বহাই লৈ কেপচাৰটো বহাই লৈ আপোনালোকে লগইন কৰিব লাগিব। যদি আপোনালোকৰ ইউজাৰ পাছৱৰ্ড নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। তাৰপিছতে আপোনাৰ ওৱান টাইম পাছৱৰ্ড এটা আহিব। ইয়াত বহালে ছাবমিট কৰি দিব। মই কৰি দিছোঁ। কৰি দিয়াৰ পিছত এনেকুৱা এখন চাৰ্ট খোল খাব। চাৰ্ট খোল খোৱাৰ পিছতে আপোনালোকে ইয়াতে ওপৰতে দেখা পাব। মই দেখাই দিছোঁ ৰ'ব। ই চাৰ্ভিচৰ তলত গৈ মোৰ অপশ্যনটোত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা বহুত অপশ্যন খোল খাব। আপোনালোকে ইয়াতে ট্ৰান্সফাৰ অফ একাউণ্ট এইটোত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এই প্ৰথম ইয়াতে আছে এইটো মই একাউণ্ট নাম্বাৰটো বহাই দিছোঁ মোৰ ভাগৰ। আপোনালোকে একাউণ্ট নাম্বাৰটো বহালে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে তলত ষ্টাৰ মাৰ্ক দেখা পাইছে। ষ্টাৰ মাৰ্কত পাঞ্চ কোড আছে। পাঞ্চ কোড আপোনাৰ পাঁচটা নাম্বাৰৰ থাকে। আপোনালোকৰ যদি 4টা নাম্বাৰ থাকে আপোনালোকে আগত এটা 0 বহাই দিব। এইটো পাঞ্চ কোডটো আপোনালোকে বহাব লাগিব। যোনখন ডিষ্ট্ৰিক্টলৈ আপোনালোকে ট্ৰান্সফাৰ কৰে সেই ডিষ্ট্ৰিক্টৰ পাঞ্চ কোডটো বহাই দিব। ইয়াতে বহাই দিয়াৰ পিছতে আছে ইয়াতে গেট পাঞ্চ নেম, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ তলত যোনটো ব্ৰাঞ্চ নেম আছে সেইটো নিজে নামটো আহি যাব। তাৰপিছতে এই ঘৰটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত নেক্সট এখন চাৰ্ট খোল খাব। চাৰ্টখনত দেখা পাইছে আপোনালোকৰ ট্ৰান্সফাৰ হৈ গৈছে। তাৰপিছতে ইয়াতে আপোনালোকে এখন পঢ়িব যোন ডিষ্ট্ৰিক্টলৈ ট্ৰান্সফাৰ কৰে। মই এইটো যোনটোখন ডিষ্ট্ৰিক্টলৈ ট্ৰান্সফাৰ কৰিছোঁ আপোনালোকক অকণমান দেখুৱাইছোঁ। তাৰপৰা কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনালোকৰ কাম হৈ গৈছে। তাৰপিছতে আপোনালোকে নতুন য'লৈ ট্ৰান্সফাৰ কৰিছিলে তাতে যাব। গৈ লৈ আপোনালোকে নতুন পাছবুক ল'বলৈ পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগিলে কমেণ্ট এটা কৰি জনাব। একেবাৰে সহজ পদ্ধতি শিকাইছোঁ। ইয়াৰ কাৰণে আপোনালোকে এটকাও পে' কৰিব নালাগে। ইয়াতে এটা কথা জনাই থওঁ যে আপোনালোকৰ এইটো কাম কমপ্লিট হ'বলৈ 2 বা 3 দিন প্ৰয়োজন হ'ব। সেয়ে আপোনালোকে 2-3 দিনমানৰ পিছতহে আপোনালোকে বেংকলৈ যাব।